পানী আনিলি চাও অকমান ছটিয়াই দেচোন বৰ ধূলি হৈছে অ সেইকাৰণেতো আনিছো তোকো লাহেকৈ বিয়া দিবৰ হ'ল ল'ৰা এটা চাব লাগিব তোৰ বিয়াখনক লৈ যে মোৰ বহুত সপোন তুমিও যে আজিকালি কেৱল বিয়া বিয়া কৰি থাকা গম পালো তুমি মানে মই এখন ঘৰৰ পৰা যোৱাটো বিচৰা নহয় অ মাজনী মই বেছি বুঢ়া নহওঁতে তোক বিয়া দিব পাৰিলেই হ'ল মানুহৰ জীৱন কেতিয়া কি হয় একোতো ক'ব নোৱাৰি মা এইবোৰ নকবাচোন তোমাৰ পৰা মই এনেকুৱা কথা শুনিব নিবিচাৰো নকওঁ দে মাজনী কিন্তু তই বিয়া হ'ব লাগিব মা হ'ব দিয়াচোন একেটা কথাকে আৰু কিমান কোৱা মা অ মা ক'ত গৈ থাকে জানো মায়ে মা ঐ এইফালে আহ কিয় কিয় আহ আকৌ গৈছো যোৱাকালি পিছে ক'ত গৈছিলি কিয় কিয় সকলো কথাতে কিয় বুলি প্ৰশ্ন কৰ যে তই প্ৰশ্ন কৰিছ নে মই প্ৰশ্ন কৰিছো তইহে সুধিছ মই ক'ত গৈছিলো চাই এজনী কেনেকুৱা কথা কৈছে তোৰ কিন্তু দিনক দিনে মুখখন বাঢ়ি গৈ আছে তোৰো কমটি হোৱা নাই দে একেপাত চৰতে দাঁত হলকি মাটিত পৰিব এনেকৈ ক'ব পাই নেকি তোৰ কিন্তু মুখখন দিনক দিনে বাঢ়ি গৈ আছে দেই খুৰী তাই মোক ধেমালিহে কৰিছিল বেছিকে দুখ পালি নেকি দুখ পোৱা কথাও দিব আহিছ মাৰোতে ৰখাব নোৱাৰিলি সেইকাৰণে তোক মই ভাল নাপাওঁ নেদেখিলো মই চাও এইজনীয়ে বাৰু বেছিকৈ দুখ পালে নেকি বেয়াই লাগিছে এতিয়াহে খুৰাই ঘৰখন বনাই থৈ যোৱাৰ কাৰণেহে একো কষ্ট নোহোৱাকৈ থাকিব পাৰিছো নহ'লে যে আমাৰ কি গতি হ'লহেঁতেন তাতে আৰু আমি ছোৱালী তাকেও তোৰ খুৰা মানুহজন বৰ ভাল আছিল আৰু কি জানা মা ভগৱানে ভাল মানুহবোৰক অতি সোনকালে লৈ যায় আজি বাৰু কি পিন্ধি যাওঁ সদায় সদায় একেযোৰ কাপোৰকে পিন্ধি পিন্ধি আমনি লাগি গৈছে টিনাৰ কেইযোৰে ভাল লাগিছে ইয়াৰে এযোৰ পিন্ধি যাওঁ এইটোৱে পিন্ধি যাওঁ মিনা মিনা মোলৈ চাহ একাপ লৈ আছোন হে হৰি এতিয়া আকৌ মই চাহ বনাই দিব লাগিব টিনা টিনা কি হ'ল ক মই কিবা লিখি আছো মাক তই অকণমান চাহ বনাই দেচোন ৰ বনাই আছো তোৰ যি কাম আছে তই কৰি ল তইও চাহ খাবিনে তই যদি দিয় খাব পাৰি তইও যে নহয় খাব দে বনা এইযোৰে কিন্তু মোক বেয়া লগা নাই বহিছা কবিতা বহিছো বাইদেউ বজাৰলৈ যাব লাগিছিল নহয় বহুদিন হ'ল বজাৰলৈ যোৱাই নাই আজিয়েই যাব পাৰিলো হয় সময় হলে যাম দিয়া খুৰী চাহ লোৱা দে বাইদেউক দেখোন নিদিলিয়েই মই নাখাওঁ দিয়া বৰ গেছ হৈছে কেনেকুৱা কেনে লাগিছে ক কিবা লিখি থকা ছোৱালীজনী ইমান সাজি কাচি ওলাই আহিছ যে আৰু মোৰ কাপোৰ পিন্ধি কলৈ যাওঁ এইযোৰ কাপোৰ মই এদিনো পিন্ধা নাই যা খুলিয়া গৈ নুখুলো কি কৰিবি খুলিবি নে তই খুল নুখুলো যা কি কৰিবি সিদিনাৰ কথাটো মা আৰু খুৰীক কৈ দিওঁ নে দে তাকৰি বলচোন বৰ ভিতৰলৈ বল কৈ দিম কিন্তু খুলিবি নে নাই না বলচোন বল কি যে হ'ব নহয় ইহঁতৰ লগত
তই কিন্তু এইবোৰ একো ভাল কাম কৰি থকা নাই। কেতিয়াবা মোৰ খং উঠিব, মাৰো খুৰী গোটেই কথা কৈ দিম, তাৰপিছত যি হয় হ'ব। চাই এজনীয়ে কেনেকৈ মুখখন ফুলাইছে। এই যা, মই ধেমালি কৰি থকা নাই, অলপ চিৰিয়াছ হ'বলৈ শিক। তই আছ নহয়, হ'ব দে সকলোবোৰ ঠিক। মই এতিয়া যাওঁ, সোনকালে আহিম দে। এইজনী মানে কেতিয়াও সলনি নহ'ল। তোক যে মই নিজৰ বাইদেউ বুলি কথা কিছুমান কওঁ, নাই তইনো ক'ত শুনিবি মোৰ কথা। তোৰ যাজনীহে মোতকৈ আপোন। তই যে কিছুমান কি কথা কওঁ নহয়, তাইও মোৰ আপোন, তইও মোৰ আপোন। জানিছিলোঁ এনেকৈ কবি বুলি। কথা কিছুমান কওঁ, ভালকৈ ভাবি চাবি হয়নে নহয়। নে ভনীয়েৰাই মিছাই ক'লোঁ। ভালকৈ ভাবি চালে সকলো গম পাই যাবি। এতিয়াতো তই একোৱেই বেয়া দেখা নাই। কি ক'ব খুজিছ খোলা খুলিকৈ ক, এনেকৈ কথা পকাই নাথাকিবি। শুন তেতিয়াহ'লে। চা বাইদেউ, আমাৰ মীনাই এতিয়ালৈকে একো এটা কৰিব পৰা নাই। টিনাৰ লগৰ এটাই, টিনাই নিজেও চলি আছে, মাককো চলাই আছে। দেখিছ তাইৰ কিমান বুদ্ধি। আমাৰ মীনাতকৈ টিনা মাত্ৰ 2 মাহে ডাঙৰ, তাই কিমান আগবাঢ়ি গৈ আছে। টিনাই বহুত কষ্ট কৰিছে কাৰণেহে আগবাঢ়িছে। আমাৰ মীনাইনো ক'ত কষ্ট কৰিছে, তাই কেনেকৈ আগবাঢ়িব। তাই ডাঙৰজনী হৈ একোতো নিব পাৰে আগবঢ়াই, কিন্তু তাই এনেকুৱা হোৱাটো নিবিচাৰে। কিমান বুদ্ধিয়ক তাই। চাচোন, তইতো তাইক নিজৰ ছোৱালী বুলিয়ে মৰম কৰ, কিন্তু তহঁতক কিমান বেয়া পায়। মইতো তোক আগৰ পৰাই কৈ আছিলোঁ এইবোৰ কথা, তইহে নুশুনা মোৰ কথা। বল চাহ বনাও, ভিতৰলৈ বল। মই চাহ আনিলোৱে। ইয়াতে চাহ আনিলে যে, বল সৰু ভিতৰলৈ বল। কবিতাৰ আজি কি হ'ল, ইমান খঙত আছে যে। তোকচোন বেলেগ কাপোৰ এযোৰ আনি দিছিলোঁ, আকৌ মোৰযোৰে পিন্ধিলি যে। তোৰ কাপোৰবিলাকহে দেখোন মোৰ ভাল লাগে। এইবাৰহে জুইকুৰা ভালকৈ জ্বলিব। খি ঢালি থৈ আহিছোঁ নহয়। তাইৰ কাপোৰ নিপিন্ধিবি। তোৰ কি নিজৰ কাপোৰ নাই? বেলেগৰ তলত থাকোঁতেই তোৰ দিন যাব। নিজেতো একো এটা কৰিব নোৱাৰিলিয়ে। খুৰীৰ বাৰু কি হৈছে? আনদিনাখনতো এনেকৈ নকয়। মন বেয়াও হ'ব পাৰে। সৰুই কথাটো মিছা কোৱা নাই। মইহে চকুত কাপোৰ বান্ধি আছিলোঁ ইমান দিনে। আমাৰ জনীক বেয়া কৰি তাই নিজেই আগবাঢ়ি গৈ আছে। বাইদেউ কম বস্তু নহয়, দেখাতহে আজলি। ময়ো এতিয়াৰ পৰা বিহু দেখুৱাই দি আছোঁ বাপেকে। মোক চিনি পোৱা নাই নহয়। ইছ ৰাম, তোৰ মানে আৰম্ভ হৈয়ে গ'ল। কেনেকুৱা যে ফুটনি নিচিনা লগা হৈছে তোক। মোক ফুটনি কৈছ? ৰ তোক কি কৰ? চাওঁ চাওঁ, তোকো অকণমান ফুটনি বনাই দিওঁ। নিদিবি নিদিবি, নিদিবি ঐ। সেই চাওঁ গছ। এতিয়া তোকো ফুটনি বনাই দিলোঁ। তোকহে ফুটনিৰ নিচিনা লাগিছে এতিয়া। সেই এইজনী। মা, মই বজাৰলৈ যাওঁ। কি কি আনিব লাগিব কোৱা? চাব লাগিব ৰ কি কি নাই। নাচালেও হ'ব, এইখন ল। ইয়াত যি যি লিখিছোঁ সকলোবোৰ আনিবি। যা। হ'ব দিয়া খুৰী। মীনা, অ' মীনা, বজাৰলৈ যাওঁ। তাইক লগ ধৰিব নালাগে, তই অকলে যা। ভাল কামততো তই লগ নধৰয়ে। অ' মা, খুৰীৰ কি হৈছে বাৰু আজি? জানো কি বা হৈছে, কিবা কথাত খং কৰি আছে চাগে। তই যা, বজাৰখিনি কৰি আগৈ। ঐ, মোৰ হ'ল, ব'ল যাওঁ। তই যাব নালাগে দে, খুৰীয়ে মানা কৰিছে। কিয়? নাজানো কিয়। নাজানো যদি ব'ল যাওঁ। ঐ, এবাৰ কওঁতে নুশুনিলি নেকি যে মীনাক নিব নালাগে বুলি? হা? ভাল কামততো তই তাই লগেই নধৰ, নকৱ। আচলতে তহঁত মায়ে জীয়েৰাই আমাৰ ভাল হোৱাটোৱেই নিবিচাৰ।
খুৰী তোমাৰ হৈছে কি কিয় এনেকুৱাবোৰ কথা কৈছা ইমান আজলি হৈ দেখুৱাব নালাগে তহঁতে যদি আমাক ইমানেই ভাল পালি হয় কামত জইন কৰাৰ আগত অনলাইন কৰাৰ আগত এই কিয় নকলি এই তোতকৈ আগবাঢ়ি যাব বুলি তহঁত মায়েৰা জীয়েৰাই আগৰ পৰাই তেনেকুৱা মা তুমি এইবোৰ কি কৈছা টিনাই মোক সকলো কথা কয় টিনা আৰু বৰ্মাক তুমি ভুল বুজিছা কবিতা কিয় এনেকুৱাবোৰ কথা কৈছা তুমি তোমালোক আমাৰ বাবে ভগৱান তোমালোক নহ'লে টিনা আৰু মই পথৰ ভিক্ষাৰী হলোহেঁতেন তাতে আকৌ তোমালোক আমাৰ ঘৰৰে মানুহ তোমালোকৰ বেয়াটো আমি কিয় বিচাৰিম ইমান মিঠা মিঠা কথা শুনাৰ মোৰ ইচ্ছা নাই ঘৰৰ মানুহেই আচল শত্ৰু মা শুনাচোন হেল্ল' সৰু ক কি কৰিছ বাইদেউ শুই আছো পিছে মই কোৱা কথাবোৰ গম পালিনে আগতেই গম পাব লাগিছিল এইখন ঘৰত সোমাবই নিদিলোহেঁতেন এতিয়া গম পালি নহয় অলপ সাৱধান ঘৰৰ মানুহবোৰেই তেনেকুৱা বেলেগকনো কি বিশ্বাস কৰিবি এই ভনীয়েৰাই সকলো মানুহৰ মুখ দেখি চিনি পাওঁ বুলিহে তাকেই কৈ ভালেই কৰিছ তোৰ লগত তেজৰ সম্পৰ্ক নহ'লেও মোৰ আৰু মীনাৰ কথা যে ভাবিছ সেয়াই বহুত তেজৰ সম্পৰ্ক হৈ একোডাল নকৰিলে কেৱল বেয়াটোহে চিন্তা কৰিলে হ'ব দে দুখ কৰিব নালাগে মই আছো নহয় এইবাৰ মই এনেও বেলেগৰ ঘৰত জুই লগাই ভালেই পাওঁ মা তুমি মানে দীপিকা মাহীৰ কথা শুনিয়ে বৰ্মা আৰু টিনাক কথা শুনাইছিলা এইবোৰ কিন্তু ভাল হোৱা নাই কি ভাল কি বেয়া সকলোবোৰ মই জানো তই নাজান সিহঁতে আমাক কেতিয়াও নিজৰ বুলি নাভাবে মা তুমি ভুল বুজি আছা মা খুৰীৰ কি হৈছেনো আজিকালি আমাৰ লগত ভালকৈ কথাও নাপাতে আৰু পাতিলেও কাট মাৰি কয় ইমান ধুনীয়াকৈ চলি থকা পৰিয়াল এটা জানো কাৰ নজৰ লাগিল ময়ো নাজানো আজি দুপৰীয়াও বহুত কাট মাৰি কথা কিছুমান ক'লে হ'ব দিয়া এইবোৰ বাদ দিয়া ভাল হৈ যাব এতিয়া শুই থাকা দেৰিও হ'ল বহুত কবিতা আমি মাৰ ঘৰৰ পৰা আহোঁ তুমি থাকিবা দে খুৰী আমি যাওঁ মা ময়ো যাম বৰ্মাহঁতৰ লগত তোক কিমান বাৰ ক'ব লাগে যে কিছুমান মানুহৰ পৰা দূৰত থাকিবি মাৰৰ কথা অলপো নুশুন ন মীনা মা তই থাক আজি যাব নালাগে দে বেলেগ এদিন যাবি বাদ দিয়া বৰ্মা মই যামেই ব'লা গাড়ী দেখোন অহাই নাই বল খোজকাঢ়িয়ে যাওঁ ব'লা খোজকাঢ়িয়ে যাওঁ মোৰটো বৰ বেয়া লাগিছে ঘৰতো কোনো নাই সৰুকে এটা ফোন কৰো ৰ এইজনী আৰু কিয় ফোন কৰিলে
সৰু মোৰ মূৰটো বৰ বেয়া লাগিছে তই অলপ আহচোন প্ৰেছাৰে উঠিল নেকি ঘৰতো কোনো নাই ভাল পাবি দে শুই থাকচোন বাইদেউ মই এতিয়া যাব নোৱাৰোঁ মোৰ কাম আছে বহুত আজৰি হৈ যাম দে দে হ'ব দে উফ ৰাম কি কৰোঁ এতিয়া মই বাইদেউকে এটা ফোন কৰোঁ মূৰটো খুব ঘূৰাইছে ফোন আহিছে ৰ'বা খুৰী ফোন কৰিছে মা লোৱাচোন দেচোন কি ৰবা ৰবা আমি গৈ আছো ধৰচোন মা কবিতা গাটো বেছিকৈ বেয়া লাগিছে নেকি বোলাচোন বোলা ভিতৰলৈ বোলা মই যাব নোৱাৰো বাইদেউ মোৰটো বৰকৈ বেয়া লাগিছে যাচোন প্ৰেছাৰ জোখা মেচিনটো লৈ আহ যা প্ৰেছাৰৰ টেবলেট এটা লৈ আহ বাইদেউ ভাল পাবা ৰবা ৰাম খুৰী দেখোন হাই প্ৰেছাৰ টেবলেটটো খুৱাই দে লোৱাচোন মা খোৱা খুৰী ভাল পাবা দিয়া এতিয়া দেখিলানে মা বৰ্মা আৰু টিনাই আমাক হিংসা কৰে দেখিব নোৱাৰে এইবিলাক কি হিংসা চোৱা মা আমি যদি আমাৰ ঘৰৰ মানুহক ইজনে সিজনক সহায় নকৰোঁ বাহিৰা মানুহ কেতিয়াও নাহে আমাক সহায় কৰিবলৈ বাহিৰা মানুহে কেৱল সুখৰ দিনত ৰং চাবলৈ আহিব মীনা তই ঠিক কথাই কৈছ কবিতা আনে আমাক দেখি জ্বলিব ভালটো নিবিচাৰে সঁচাকৈ বাইদেউ সৰু এইবোৰ মোৰ মূৰত সোমাই দিলে কোনোবাই কিবা কথা মূৰত সোমোৱাই দিলে বুলি তুমি সেইখিনিকে বিশ্বাস কৰি ল'বা তোমাৰ কি ঘৰৰ মানুহৰ প্ৰতি অকণমানো বিশ্বাস নাই মোৰ ভুল হৈ গ'ল চোৱা খুৰী আমাৰ এই ঘৰৰ মানুহকেইটাৰ একতা দেখি কিছুমানে হয়তো জ্বলিব পাৰে কিন্তু আনে আমাক সহায় কৰিবলৈ নাহে গতিকে আমি ঘৰৰ মানুহকেইটাই সদায় এক হৈ থাকিব লাগিব